মোৰ মৰমৰ ভণ্টি ভাইটিসকল ৱেলকাম বেক টু মাই ভিডিঅ' আজিৰ এই ভিডিঅ'ত আমি আমাৰ ক্লাছ 6ৰ মেথামেটিক্সৰ চেপ্টাৰ নম্বৰ 1 গাণিতিক আৰ্হি আৰু ইংৰাজীত হৈছে মেথামেটিকেল পেটাৰ্নছ কৰি চাওঁ আহা 1.1 এই অংকবোৰ আজি আমি কৰিম অ'কে চ' ইয়াতে কৈছে চোৱা তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা আৰু ইংৰাজীত আছে what types of patterns do you observe in your classroom and surroundings okay classroom মানে হৈছে শ্ৰেণীকোঠা আৰু সাৰাউণ্ডিং মানে হৈছে চৌপাশ আমাৰ চৌপাশ বা ক্লাছ শ্ৰেণীকোঠাৰ চৌপাশ বাৰু বুজি পালানে এতিয়া চোৱা ইয়াতে কৈছে যে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা ইয়াতে আৰ্হিটো মানে কি বাৰু আৰ্হি মানে কি জানা আৰ্হি মানে হৈছে ইয়াতে চোৱা গাণিতিক আৰ্হি মানে মেথামেটিকেল পেটাৰ্নছ চ' মই তোমালোকক ফাৰ্ষ্টতে আৰ্হিটো বুজাই দিওঁ অলপ ঠিক আছে তেতিয়াহ'লে তোমালোকে মেথছবোৰ বুজি পাবা অ'কে আৰ্হি মানে হৈছে 1 অ'কে 1ৰ পিছত কি আহে 2 2ৰ পিছত 3 3ৰ পিছত 4 4ৰ পিছত 5 5ৰ পিছত 6 6ৰ পিছত 7 তেনেকৈ যায় অ'কে মানে 1ৰ পিছত কি আহে 2 আহে এতিয়া যদি মই ইয়াত 2 লিখোঁ আকৌ ইয়াত যদি মই 4 লিখোঁ তো ইয়াৰ পৰা ইয়ালৈ কিমান বাৰ গৈছে 3 4 দুবাৰ গৈছে তো 4 পিছতো আমি ইয়াতে দুবাৰ যাব লাগিব 6ৰ পিছত 8 8ৰ পিছত 10 10ৰ পিছত 12 12ৰ পিছত 14 অ'কে তেনেকৈ যাব আকৌ যদি মই ইয়াত 10 লিখোঁ ইয়াত যদি মই 20 লিখোঁ তো 10ৰ পৰা 20লৈ কিমান বাৰ গ'ল 10 বাৰ গ'ল মানে 20ৰ পৰা 10 গ'লে কিমান থাকে 10 থাকে তো 10 20 30 40 50 60 তেনেকৈ তো এইবোৰ কি জানা এইবোৰ হৈছে এটা আৰ্হি এইবোৰ হ'ল আৰ্হি ইংৰাজীত কয় পেটাৰ্ণ অ'কে পেটাৰ্নছ বুজি পালানে বাৰু এতিয়া চোৱা এইটো হৈছে এটা সৰু এইটো গোল চ' ইয়াৰ নিচিনা আৰু এটা গোল দি দিওঁ বা আৰু এটা গোল দি দিওঁ আৰু এটা গোল দি দিওঁ ছেম গোল ছেম চ' এইটো হৈছে এটা আৰ্হি অ'কে চ' ইয়াত যদি মই এটা গোল দিওঁ ইয়াত যদি মই আকৌ দুটা গোল দিওঁ ইয়াত যদি মই 3টা গোল দিওঁ আকৌ ইয়াত যদি মই 4টা গোল দিওঁ ইয়াত যদি 5টা গোল দিওঁ মানে 1 2 3 4 5 তেনেকৈ যাব অ'কে ইয়াত আৰু এটা চোৱা এইটো হৈছে এটা বক্স ইয়াৰ পিছত অলপ ডাঙৰ আৰু এটা বক্স ইয়াতকৈ ডাঙৰ আৰু এটা বক্স ইয়াতকৈ ডাঙৰ আৰু এটা বক্স ইয়াতকৈ ডাঙৰ আৰু এটা বক্স অ'কে তো মানে কি সৰুৰ পৰা ডাঙৰলৈ গৈ আছে এইটো চ' এইবোৰ হৈছে এটা এটা পেটাৰ্ণ আৰু এটা চোৱা এইটো হৈছে ফুল অ'কে ফুল আঁকিম ইয়াত মই অ'কে ইয়াত মই এটা ফুল আঁকিম ইয়াৰ পাত কেইটা আছে 1 2 3 4 ইয়াতে 4টা পাত সমান সমান দেখা পাই আছোঁ অ'কে এতিয়া ইয়াতকৈ অলপ ডাঙৰকৈ আঁকিম ফুলৰ পাহিকেইটা অলপ ডাঙৰকৈ আঁকিম হ'ল আকৌ আৰু অলপ ডাঙৰকৈ আঁকিম অ'কে মানে চোৱা একদম চবতকৈ সৰু এই 4টা সৰু তাৰপিছত এইকেইটা অলপ ডাঙৰ আকৌ এইকেইটা অলপ ডাঙৰ মানে কি হৈছে এইটো আৰ্হি হৈছে এটা পেটাৰ্ণ হৈছে বুজি পাইছেনে বাৰু এতিয়া আমি প্ৰশ্নটোলৈ আহোঁ প্ৰশ্নটোত আছিলে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাশে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা what types of patterns do you observe in your classroom and surrounding ইয়াৰ উত্তৰটো হ'ব চোৱা উত্তৰটো ইয়াত এনচাৰ লিখোঁ আমি আনচাৰ হ'ব ফাৰ্ষ্টত আমি কেনেকৈ লিখিম ফাৰ্ষ্টত আমি তোমালোকৰ ইংৰাজী আৰু অসমীয়া দুটা মিডিয়ামতে আছে হয়নে এতিয়া তোমালোকে কি মিডিয়াম তোমালোকে চুজ কৰিবা তোমালোকে যি ইচ্ছা ইংলিছ মিডিয়ামো চুজ কৰিব পাৰা এছামিছ মিডিয়ামো চুজ কৰিব পাৰা কোনো অসুবিধা নাই অ'কে চ' ইয়াত মই দুটা মিডিয়ামতে মই কৰাই দিম বাৰু অসুবিধা নাই তোমালোকে ড'ণ্ট ৱৰি আমি ফুল পৰা আঁকিছিলোঁ হয়নে তো তাত কি আছে আৰ্হি আছে তো ইয়াত আমি ফুল লিখিব পাৰিম ফুল অ'কে ডান্স মানে অসমীয়াত হ'ব নৃত্য এতিয়া নৃত্যটো কেনেকৈ হ'ব মানে ডান্স স্কুল যোৱা নাই বাৰু তোমালোকে যদি ডান্স স্কুল যোৱা তেতিয়া তোমালোকে বুজি পাবা যে ডান্সত কেনেকৈ শিকায় মানে ডান্সবোৰ কি বাৰু এটা ষ্টেপ হয় অ'কে নম্বৰ 1 ষ্টেপ নম্বৰ 2 ষ্টেপ নম্বৰ 3 ষ্টেপ নম্বৰ 4 ষ্টেপ অ'কে তেনেকুৱা হয় মানে তাৰপিছতে ৰামধেনু ৰামধেনুটো আমি আঁকিম ইয়াতে অ'কে এইটো চ' সাতটা হয়নে এইটো চাই এটা পেটাৰ্ণত আছে সিহঁত এটা পেটাৰ্ণত আছে এইটো
অ'কে এটা পেটাৰ্ণ আছে এই গছ গছনি লিখিব পাৰিবা গছ গছনি অ'কে চ' ইয়াৰ ইংৰাজীবোৰ কেনেকৈ লিখিব বাৰু কোৱা এই ইংলিছলৈ ট্ৰান্সলেট কৰি দিলে হ'ল এইটো ফুল ফুলক কি বুলি কওঁ আমি ফ্লাৱাৰ বুলি কওঁ FLOWER নৃত্যক কি বুলি কওঁ আমি নৃত্যক কওঁ আমি ডান্স ৰামধেনুক আমি কি বুলি কওঁ ৰেইনবো গছ গছনিক আমি কি কওঁ ট্ৰী অ'কে চ' এইটোৱে আৰু বুজি পাইছানে তাৰপিছত আমাৰ 2 নম্বৰ প্ৰশ্ন হৈছে সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে কেন ইউ আইডেণ্টিফাই দ্য ৰুলছ বিহাইণ্ড দ'জ পেটাৰ্ণছ আমি যে ফুল আঁকিছিলোঁ এইটো চাওঁ এইটো যে ফুলটো তো ফুলটোৰ যে এই পেটাৰ্ণবোৰ আৰ্হিবোৰ ক'ত আছে আৰ্হিবোৰ আমাক কি কৰিব কৈছে পৰ্যবেক্ষণ কৰিব কৈছে আমাক আইডেণ্টিফাই কৰিব কৈছে অ'কে চ' মই ইয়াত লিখি ৰাখিছোঁ চোৱা এইটো মই তোমালোকক ভালকৈ বুজাই দিম চোৱা ফুলৰ পাহি এইটো হৈছে ফুলৰ এয়া পাহি অ'কে মানে এই তিনিটাই সমান তাৰপিছতে এই তিনিটা আকৌ সমান চোৱা তাৰপিছত আছে নৃত্যত কৰা গণনা দন্ত্য নহ'ব নৃত্যত কৰা গণনা আৰু ইংৰাজীত আছে কাউণ্টিং ষ্টেপছ ইন ডান্স মানে ডান্স যে কৰোঁ আমি ডান্সত কিছুমান ষ্টেপছ থাকে তো যেনেকৈ তা ধুন ধুন না অ'কে মানে ষ্টেপছ থাকে যেনেকুৱা আমাৰ বিহু ডান্স থাকে ঘূৰ ঘেন কেটি ঘেন মানে এটা ষ্টেপছ থাকে ন তো তেনেকুৱা মানে বস্তুবোৰ অ'কে তাৰপিছতে ৰামধেনুৰ বিভিন্ন স্তৰত আৰু এইটো হৈছে ভেৰিয়াছ লেয়াৰ্ছ অন ৰেইনব'ৰ বহুত কি আছে এনেকুৱা লেয়াৰ আছে এটা লেয়াৰ অ'কে তো ভেৰিয়াছ লেয়াৰ্ছ অন ৰেইনব' বাৰু তাৰপিছত আছে গছ গছনি আকাৰত গছ গছনিৰ মানে এইটো চোৱা এইটো হৈছে এটা গছ সৰু গছ সেইটোতকৈ ডাঙৰ আৰু এটা গছ আছে সেইটোতকৈ ডাঙৰ আৰু এটা গছ আছে সেইটোতকৈ ডাঙৰ আৰু এটা গছ আছে মানে তাতকৈ আৰু এটা ডাঙৰ গছ আছে তেনেকুৱা মানে আৰু এটা ডাঙৰ গছ আছে তো তেনেকুৱা মানে বস্তুবোৰ বুজি পালানে তো গছ গছনি আকাৰত আৰু ইংৰাজীত হ'ব শ্বেপ অফ ট্ৰিজ অ'কে বুজি পালা চ' মোৰ ভণ্টি বাইদেউসকল এই ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে আৰু নেক্সট ভিডিঅ'ত আমি কৰি চাওঁ 1.2 কৰিম অ'কে চ' আই হোপ তোমালোকে এই ভিডিঅ'টো তোমালোকে বুজি পাইছা 1.1টো আই হোপ তোমালোকে কৰিব পাৰিবা যদি তোমালোকে ভিডিঅ'টো ভাল পাই থাকা তেনেহ'লে তোমালোকে লাইক কৰি দিয়া আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিয়া অ'কে বাই